আপোনালোকৰ নিশ্চয় ভালে আছে। তো ময়ো ভালে আছোঁ। তো ৰাতিপুৱা সকলো কামবোৰ হৈ গ'ল। এতিয়া আহিছোঁ দুপৰীয়াৰ ভাত বনাবলৈ। তো এইটো দালি বহাই দিছোঁ। দালি হৈ গ'ল। তো এতিয়া শাক ভাজি আছোঁ। তো আজি চিম্পলকৈ বনাম, দালি, শাক ভাজি আৰু এটা খাৰ বনাম। তো এইটো মোৰ ল'ৰাৰ বাইদেউ হয়, মানে আমাৰ ঘৰৰ ওচৰতে ঘৰ। সি মাজে মাজে খেলিব আহে, বাবুও যায়। তো আজি আমাৰ ঘৰত আহিছে খেলিব। সিয়াৰ দেউতা থৈ গৈছে। তো হাই দিয়া। হাই, তোমাৰ নাম কি? নাম ভাল কৰি নাম কি নকয়? কি নাম? নন্দিনী। কি? নন্দিনী ৰায়। তোমাৰ নাম? কি? অপূৰ্ব। কি? এতিয়া খেলা হা। বাই বাই। বাই বাই। তো পাকঘৰটো ক্লিন কৰি এতিয়া ঘৰত আহিলোঁ, ঘৰটো মুচিবৰ কাৰণে। তো আজি ৱেডাৰটো বহুত ঠাণ্ডা বহুত ভাল লাগি আছে। তো এনেহ'লে বহুত গৰম হয়, একেবাৰে অলপ কাম কৰিলে একদম ঘামি চামি একদম শেষ হৈ যায়। তো আজি ঠাণ্ডা লাগি আছে, ভালে লাগি আছে। এটাই প্ৰব্লেম হৈছে যে কাপোৰবিলাক শুকোৱা নাই। তো কালি বহুত কাপোৰ ধুইছিলোঁ। তো ঘৰ চাফা কৰা হৈছিল। তো পৰ্দা আৰু বহুত কিবা কিবি, তো সেইবোৰ শুকোৱা নাই। সেইবোৰৰ কাৰণে অলপমান প্ৰব্লেম হৈ আছে, কিন্তু এনেই ভালে লাগি আছে।
12টামান বাজে আৰু চাহ বনাব আহিলোঁ। শাহু মা আৰু মোৰ কিয়বা মন গ'ল মানে 12টামান বজাত মানে চাহ খাব আৰু সেইকাৰণে আৰু বনালোঁ। তো ইফালে ময়ো চাহ খাম আৰু গাখীৰটো গৰম দিম, গৰম দিয়াই নাছিলোঁ। তো এইটো গাখীৰ গৰম দিছোঁ। তো এতিয়া মই চাহটো ঢালিম। তো চাহ খাই বাকীবোৰ ৰুমগিলা মানে মুচিব আহিলোঁ। তো এইটো ৰুমটো মুচি কেনে বাৰাণ্ডাবোৰ মুচিলোঁ। তো মুচি এতিয়া আৰু এটা ৰুম মুচিম। তো ঘৰৰ কামবোৰ কৰি এতিয়া বাহিৰৰ চোতালত আহিলোঁ, মানে চোতালটো একেবাৰে সাৰি দিওঁ আৰু।
গৈ ভাত খাম। ভাত খাই কেনে অলপমান টোপনি যাম। টোপনি যাই আৰু চাওঁ কি কৰোঁ। তো বতৰটো খুব বেয়া। তো এই যে অলপো ৰ'দ নাই, কাপোৰবিলাক এটা শুকোৱা নাই। ইমান শান্তি নাই, ৰ'দ দিলেও মানে অশান্তি, পানী পৰিলেও অশান্তি, মানে ঠাণ্ডা দিলেও অশান্তি, মানে কোনো মানে শান্তিয়ে নাই। যে দেখিছেনে কিমান বতাহ আহিছে। তো মাত্ৰ মানে চোতালটো সাৰিহে আহিলোঁ, ভিতৰ আৰু বাহিৰৰ। তো মানে আৰু লেতেৰা হ'লেই আৰু। তো বতাহ দিছে সেইকাৰণে মানে পাতবোৰ সৰি আছে। তো এনেই মানে সাৰিলোঁ আৰু বেকাৰ কষ্টহে হ'ল। বৰষুণ আহিব চাগে, ইমান বতাহ মাৰিছে। তো এতিয়া টোপনি যাম অলপ। ল'ৰা দুটাও মানে শুলে। তো বহুত ঠাণ্ডা লাগিছে, বতাহ মাৰি আছে, সেইকাৰণে মানে কম্বলটো লৈছোঁ। তো এতিয়া টোপনি যাওঁ। তো এতিয়া বাজে 2টা বাজে। এতিয়া টোপনি যাই মানে উঠিম আৰু 4টামানত বজাত। তো উঠি চাহ খোৱাৰ টাইমত আপোনাক লগ পাই আছোঁ।